দূৰত্বই অন্তৰংগতা আনে এই কথাষাৰ সকলো পৰিস্থিতিতে সত্য নহবও পাৰে এই কথাষাৰকে মুখ্য কৰি কাদম্বৰী ক্ৰিয়েশ্যনছে দৰ্শকৰ মাজলৈ আগবঢ়াই দিছে মোহময়ী অভিনেত্ৰী লিমা দাস আৰু স্বল্পখ্যাত অভিনেতা ৰঞ্জীৱ লাল বৰুৱাৰ দ্বাৰা অভিনীত চুটি ছবি এৰেঞ্জড 2020 চনৰ অক্টোবৰ মাহত ইউটিউবত মুক্তি লাভ কৰা এৰেঞ্জড শীৰ্ষক চুটি ছবিখনে দৰ্শকৰ অভূতপূৰ্ব সঁহাৰি লাভ কৰাৰ পিছত দ্বিতীয়টো খণ্ডও ডিচেম্বৰ মাহৰ 3 তাৰিখে ইউটিউবত মুক্তি লাভ কৰিছে এৰেঞ্জড চিত্ৰনাট্য লেখক হৰ্ষ চৌধুৰীৰ নামটোৰ জৰিয়তেই চুটি ছবিখনৰ বহুখিনি কথাই কৈ যায় এৰেঞ্জ মেৰেজৰ দ্বাৰা বিবাহপাশত আবদ্ধ হোৱা এটি দম্পতীক মূলতঃ কৰিয়েই ছবিখনৰ কাহিনীয়ে গতি কৰে অন্তৰ্মুখী স্বভাৱৰ জয়ন্ত অৰ্থাৎ ৰঞ্জীৱ বৰুৱা আৰু তেওঁৰ পত্নী জুৰিমাৰ স্বভাৱত আকাশ পাতালৰ পাৰ্থক্য নহ'লেও ভালেমানখিনি পাৰ্থক্য আমি দেখিবলৈ পাওঁ তেওঁলোকৰ ভাড়াতীয়া চৌধুৰীৰ ভাষাত তেওঁলোক কথা বতৰাত একেবাৰে কৃপণ বিনা প্ৰয়োজনত যেন এটা শব্দও খৰচ নকৰিব কিন্তু তেওঁলোকৰ সেই সীমিত কথা বতৰাৰ মাজেৰেই তেওঁলোকৰ পৰস্পৰৰ বাবে থকা ভালপোৱা আৰু বিশ্বাস ফুটি উঠিছে চুটি ছবিখনৰ দুটা খণ্ডৰ এটা গুৰুত্বপূৰ্ণ দিশ হৈছে লিখিত মাধ্যমেৰে ভাৱনাক প্ৰকাশ কৰা এৰেঞ্জটোৰ শেষৰ ফালে জয়ন্তই তেওঁৰ কলেজৰ আলোচনীৰ বাবে লিখা এটি প্ৰবন্ধৰ জৰিয়তেই দৰ্শকক তেওঁৰ জুৰিমাৰ প্ৰতি থকা ভালপোৱা আৰু কৃতজ্ঞতাৰ বিষয়ে অৱগত কৰে Who makes all these troubles seem worth your while. Someone who has a knack for collecting countless artifacts has a helpless obsession and making you decorate every corner of the house like you always meant to. Hence, I'd like to conclude by saying that there is hope after all. If for me, then for you too. So, just do whatever it is that you're doing and be grateful. Regards, your happier self, Jayanto. এজন সাধাৰণ দৰ্শকৰ কথাত এৰেঞ্জ নামৰ এই চুটি ছবিখন চোৱাৰ পিছত বহু সময়লৈকে এই ছবিখনৰ কাহিনীৰ পৰা মুক্ত হ'ব নোৱাৰি আমিষত শুনিপোন অভিনয়ৰে দৰ্শকৰ মনত নিগাজী স্থান দখল কৰিবলৈ সক্ষম হোৱা লিমা দাসৰ অভিনয়ৰ প্ৰশংসা পুনৰবাৰ হয়তো কৰাৰ প্ৰয়োজন নাই ৰঞ্জীৱ লাল বৰুৱায়ো অন্তৰ্মুখী স্বভাৱটো অতি সুন্দৰকৈ ফুটাই তুলিছে ছবিখনৰ চিত্ৰনাট্য লেখক হৰ্ষ চৌধুৰীয়েও ছবিখনত ভাৰতীয় চৌধুৰীৰ চৰিত্ৰত অভিনয় কৰিছে মুঠৰ ওপৰত ক'বলৈ গ'লে এৰেঞ্জডৰ দুয়োটা খণ্ডই অতিকৈ উপভোগ্য এনে গুণগত মানসম্পন্ন অথচ একেবাৰে সৰল কাহিনীৰে অধিক চুটি ছবি তথা পূৰ্ণদৈৰ্ঘ্যৰ অসমীয়া ছবি চলচ্চিত্ৰ জগতত দেখিবলৈ পাম বুলি দৰ্শক হিচাপে আমি আশাবাদী এৰেঞ্জডৰ দুয়োটা খণ্ডই এতিয়া ইউটিউবত উপলব্ধ ধন্যবাদ